বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা ধেমাজি জিলাৰ চিচিবৰ গাঁও ৰাজচক্ৰৰ অধীনৰ ৩ নং বেতনীপাম গাঁৱৰ এজন লোক বিগত ২ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে। এইজন ৩ নং বেতনীপাম গাঁৱৰ প্ৰায় ৪০ বছৰীয়া ৰমেশ দিহিঙীয়া। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দৰিদ্ৰ পৰিয়ালৰ লোকজনে কৰ্মসংস্থাপনৰ অভাৱত দীৰ্ঘদিনৰ পৰা বহিৰাজ্যত কাম কৰি আহিছে। এইবাৰ ঘৰলৈ অহাৰ পিছত বিগত ৩০ ছেপ্টেম্বৰত ৰমেশে কাম বিচাৰি ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছেৰে কন্যাকুমাৰীলৈ বুলি যায়। কিন্তু হঠাতে ২ অক্টোবৰৰ দিনা ৰমেশে ফোনযোগে পৰিয়ালক জনায় যে তেওঁক ৪জন লোকে খেদি গৈছে আৰু হাবিৰ ফালে দৌৰিছে। তাৰ পিছৰ পৰা কোনো সন্ধান পোৱা নাই লোকজনৰ। আনহাতে উক্ত দিনাই অন্য এটা ফোনৰ পৰা নিজকে অটো চালক বুলি পৰিচয় দিয়া এজন লোকে ৰমেশক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা বুলি জনায় যদিও তাৰ পিছৰ পৰা সেইটো ফোনো বন্ধ হৈ পৰে। সেই সন্দৰ্ভত ৰমেশৰ পত্নীয়ে চিলাপথাৰৰ ৰেলৱে আৰক্ষী আৰু চিলাপথাৰ আৰক্ষী থানাত জনায় যদিও আজিলৈকে কোনো সংহত উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ৰমেশৰ। সকলোফালে চেষ্টা কৰি বিফল হৈ ভাগৰি পৰিছে ৩টা শিশুসহ ৰমেশৰ পত্নী। ৰমেশ কোনো মানৱ সৰবৰাহকাৰী অথবা মানৱ অংগ সৰবৰাহকাৰীৰ হাতত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। নিৰুদ্দিষ্ট ৰমেশক বিচাৰি উলিয়াবলৈ বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ৰমেশৰ পত্নীয়ে। যোৱা ৩০ তাৰিখ ডিব্ৰুগড়ৰ পৰা হেৰিয়লৈ কন্যাকুমাৰীলৈ গৈছিলে। ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যোৱাৰ সোমবাৰ দিনা আমি গম পাইছোঁ 10টামান বজাত তেওঁ খবৰটো পাইছোঁ ট্ৰেইনৰ পৰা এনেকৈ নামি দিলে বুলি। তাৰ মানুহ এজনে খবৰ দিয়াৰ পাছতহে মই গম পাই পিনি আকৌ গধূলি ফোন কৰিছোঁ। বঙালী মানুহজনে খবৰটো দিছে এনেকৈ লগ পাইছিলোঁ অসমৰ মানুহ এজন। তাৰপাছত আৰু ফোনৰ যোগাযোগ নাই। আমি সন্দেহ কৰিছোঁ আজি ইমান 9-10 দিন হ'ল একো খা খবৰ পোৱা নাই। তেওঁলোকে কিবা সন্ধান হৈ আছে তেওঁলোকৰ হাততে সেনেকৈ বুলি ভাবিছোঁ। ৰমেশ দিহিঙীয়া। কোন গাঁও? ৩ নং বেতনীপাম। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ তেওঁৰ মানুহজন য'তে আছে সোনকালে যেন বিচাৰি উলিয়াই দিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছোঁ আমাৰ দুখীয়া পৰিয়ালটোলৈ তেওঁ যে আমাক মানুহজন উদ্ধাৰ কৰি দিয়ে। অকণমান চাই চিতি আমি তেওঁ হেৰিয়ৰ মতে খাইছোঁ। তেওঁ হাজাৰ নকৰিলে আমি খাবলৈ নাপাওঁ। তেওঁ অকণমান যদি সোনকালে অকণমান বিচাৰ সহায় কৰি দিয়ে যে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, আছাম 24। Sticky Fingers Restaurants. Beyond the taste. Come with your friends and family. Home delivery also available. Sticky Fingers, Kholihamari KC Gogoipot, dibrugarh. DS Popina, fully vegetarian restaurant where every flavor tells a story. Home delivery also available. Come with your friends and family. DS Popina, New Market, Dibrugarh.